हेलो फ्रेंड्स वेलकम टू एडवाइस हम यूट्यूब चैनल। तो आज भिडिओत आपनार सहित आलोचना करिम जदि आपुनि बहिराज्यत आबद्ध हो आछे बा बहिराज्यर पर आपुनि घरतो आहिसे बा बहिराज्यत आबद्ध हो थका समयत आपुनि सरकारी टका पुआ नाई, सरकारी 1 टकाओ आपुनि पुआ नाई, तेन्ते आपुनि एतिया कि करिब? सरकारे दुटा किस्तित 2000 কৈ 4000 टका दिছিল, किन्तु आपुनि সেই टका पुआ नाई। সেই टका पुआर कारणे आपुनि कि करिब बा এতিয়া আপোনাৰ গাঁৱৰ গাঁওবুঢ়াৰ ওচৰত এখন ফৰ্ম আহিছে। এই ফৰ্মখন আপুনি কি কৰিব, কেনেকৈ ফিলআপ কৰিব, কেনেকৈ এই ফৰ্মখন ফিলআপ কৰি আপুনি জমা দিব, আজি আমি সম্পূৰ্ণ আলোচনা কৰিম এই ভিডিঅ'ত। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত এই ফৰ্মখন ওপেন কৰিব। এই ফৰ্মখন মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাউনলোড কৰি আপুনি প্ৰিণ্ট কৰি এইখন ফিলআপ কৰি আপোনাৰ ওচৰৰ গাঁওবুঢ়াত জমা দি দিব। নহ'লে আপুনি আপোনাৰ গাঁওবুঢ়াৰ ওচৰত গ'লে আপুনি এই ফৰ্মখন পাব। এই ফৰ্মখন ফিলআপ কৰি আপুনি জমা দিলে আপোনাৰ পইচাটো আহি যাব। তো কেনেকৈ এই ফৰ্মখন ফিলআপ কৰিব আজি আপোনাক দেখুৱাই আছোঁ। এয়া চাওক, এই ফৰ্মখন এনেক্সাৰ এ। ইয়াতে লিখা আছে চাওক, ফৰ্মেট ফৰ recommending eligible beneficiary of Assam CARES financial assistance for the persons of Assam standard others state but not receive financial assistance yet। ইয়াতে কয় যে যিসকলে অসমৰ বাহিৰত আবদ্ধ হৈ আছে বা সেইসকলে তেওঁলোকে পোৱা নাই পইচা, সেইসকলৰ এই ফৰ্মখন ফিলআপ কৰিব লাগিব। ইয়াতে লিখা আছে টু বি ছাবমিটেড বাই জুন 10, 2020। জুন মাহৰ 10 তাৰিখৰ ভিতৰত আপুনি এই ফৰ্মখন ফিলআপ কৰি আপোনাৰ গাঁওবুঢ়াৰ ওচৰত জমা দিব লাগিব। গাঁওবুঢ়াই তাৰপিছত ডিচিত জমা দি দিব। ইয়াতে লিখা চাওক, নেম অফ দ্য বেনিফিচিয়াৰী এপ্লিকেশ্যন ইন কেছ অফ ক্ল'জ ৰিলেটিভ ৰিলেশ্যন টু বি ছাছপেণ্ডেড। ইয়াতে আপোনাৰ যিজনে পইচাটো পোৱা নাই তাৰ নামটো ইয়াৰ তলত লিখিব। পাৰ্মানেণ্ট এড্ৰেছ, ইয়াৰ এড্ৰেছটো লিখিব, পাৰ্মানেণ্ট এড্ৰেছটো লিখিব। ফোন নাম্বাৰটো ইয়াৰ চিধা তলত লিখিব। ইয়াতে লিখা চাওক, প্ৰেজেণ্ট এড্ৰেছ অফ ষ্টে। যিজন ব্যক্তি এতিয়া বহিৰাজ্যত আবদ্ধ হৈ আছে তেওঁৰ জাগাৰ নামটো ইয়াতে এণ্টাৰ কৰি দিব। অ'ন এল্টাৰনেটিভ একাউণ্ট নাম্বাৰ, যদি নিজৰ একাউণ্ট নাই তেনেহ'লে নিজৰ পৰিয়ালৰ যিকোনো এজন ব্যক্তিৰ একাউণ্ট নাম্বাৰটো এই খালী ঘৰখনত এণ্টাৰ কৰি দিব। ইয়াতে লিখা আছে চাওক, বেংক নেম, এই বেংক নেমটো ইয়াৰ চিধা তলত আপুনি লিখি দিব। ইয়াতে লিখা আছে চাওক, IFSC কোড, এই IFSC কোডটো এই খালী ঘৰখনত আপুনি বহুৱাই দিব। ইয়াতে লিখা চাওক, ৰিলেশ্যন টু বি ছাছপেণ্ডেড ইন কেছ নট অ'ন একাউণ্ট। যদি তেওঁৰ নিজৰ একাউণ্ট নাম্বাৰ নাথাকে তেন্তে তেওঁৰ পৰিয়ালৰ যিকোনো এজনৰ একাউণ্ট নাম্বাৰ দিলেই হ'ব। ইয়াতে লিখা চাওক, ডমেষ্টিক ফেমিলি ইনকাম, ফেমিলি ইনকামটো এই খালী ঘৰখনত লিখি দিব। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰক। তো লিখা চাওক, ৰিকমেণ্ডেড বাই, ইয়াতে লিখি দিব, আপোনাৰ নামটো লিখি দিব। ইয়াতে ছিগনেচাৰ দি দিব, ইয়াতে ভেৰিফাইড দি পেলাই এইটো আপোনাৰ গাঁওবুঢ়াই লিখিব। তাৰপিছত ডেটটো লিখি দিব। এইটো আপুনি নিজে এই ফৰ্মখন ফিলআপ কৰি গাঁওবুঢ়াৰ ওচৰত জমা দি দিব। নহ'লে গাঁওবুঢ়াৰ লগত আপুনি মিলিত হ'ব, মিলিত হৈ পেলাই আপুনি এই ফৰ্মখন ফিলআপ কৰি দিব। এই ফৰ্মখন আপুনি অনলাইনত ফিলআপ কৰিব নালাগে, এইখন আপুনি অফলাইনত ফিলআপ কৰি আপোনাৰ গাঁওবুঢ়াৰ ওচৰত জমা দিলে আপুনি পইচাটো পাই যাব। যদি যিসকল এতিয়ালৈকে বহিৰাজ্যৰ পৰা ঘৰতে আহি গৈছে বা কোৱাৰেণ্টাইনত আছে সেইসকলে এই ফৰ্মখন ফিলআপ কৰিব নালাগে। সেইসকলে এই ফৰ্মখন ফিলআপ কৰিলেও আপুনি পইচা নাপায়। যদি এই ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেনে লাইক কৰিব। যদি এতিয়ালৈকে এডভাইচ হোম নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেকুৱা ভিডিঅ' পোৱাৰ বাবে আপুনি এডভাইচ হোম নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই পইচাটো পায়।